গৰ্ভৱতী মহিলাৰ বাবে ভেন্দি এক মহৌষধি। ভেন্দিত উচ্চ পৰ্যায়ৰ ভিটামিন এ আৰু ভিটামিন বি, B1, B2, B6ৰ লগতে ভিটামিন চি আৰু লগতে জিংক আৰু কেলছিয়াম অন্তৰ্ভুক্ত হৈ থাকে। গৰ্ভৱতী অৱস্থাত ভেন্দি গ্ৰহণ কৰিলে গৰ্ভৱতীগৰাকীৰ বাবে ভেন্দি মহৌষধিলৈ ৰূপান্তৰিত হয়। লগতে ভেন্দিত থকা ফাইবাৰ আৰু ফলিক এচিড গৰ্ভৱতী মহিলাৰ বাবে আন এটা ঔষধি, যিয়ে শিশুৰ জন্ম সমস্যা ৰোধ কৰে। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে। আজি ভিডিঅ'টোত ভেন্দিৰ পাচলিবিধৰ পৰা আমাৰ শৰীৰৰ কি উপকাৰ হয় তাৰ বিষয়ে আপোনালোকলৈ আগবঢ়াইছো। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে লাইক কৰি দিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব, যাতে আকৌ এনে এটা নতুন ভিডিঅ' বনাবলৈ মই মটিভেট হওঁ। আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপুনি পোনপ্ৰথমে পাবলৈ সক্ষম হয়। বন্ধুসকল, আমি সকলোৱে এটা সুস্বাস্থ্যৰ শৰীৰৰ গৰাকী হৈ থাকিবলৈ বিচাৰোঁ। এনে সুস্বাস্থ্যৰ গৰাকীত ভেন্দিয়ে কেনেধৰণে ভূমিকা গ্ৰহণ কৰে আহকচোন আলোচনা কৰোঁ। 2টা বা 3টা ভেন্দি ভালদৰে ধুই ইয়াৰ আগ আৰু গুৰিকেইটা কাটি পেলাই দি ভেন্দিকেইটা গোটাকৈয়ে দীঘল দীঘলকৈ চিৰা লগাই এটা কাঁচৰ গিলাচত পানী লৈ তাত ৰাতিটো জুবুৰিয়াই ৰাখি পানীখিনি ৰাতিপুৱা শুই উঠি সুদা পেটত সেৱন কৰিলে বহুমূত্ৰ ৰোগীসকলে ইয়াৰ সুফল পায়। গোটেই ৰাতি ভেন্দি ভিজাই ৰখা পানীখিনিত ৰাসায়নিক ক্ৰিয়া হৈ ভেন্দিৰ ঔষধীয় গুণসমূহ পানীখিনিলৈ সিঁচৰিত হয়। এই পানী গিলাচত সাধাৰণতে 30 গ্ৰাম কলেষ্ট্ৰল, 3 গ্ৰাম ডায়েটেৰী ফাইবাৰ, 2 গ্ৰাম প্ৰটিন, 7.6 গ্ৰাম কাৰ্বহাইড্ৰেট, 0.1 গ্ৰাম ফেট, 21 মিলিগ্ৰাম ভিটামিন চি আৰু 57 মিলিগ্ৰাম মেগনেছিয়াম থাকে, যিয়ে আমাৰ দেহত ঔষধি গুণৰ কাম কৰে। এই ভেন্দিৰ পানী গিলাচত থকা 21 মিলিগ্ৰাম ভিটামিন চিয়ে হাঁপানি ৰোগ পাতল কৰাত সহায় কৰে। এই পানী গিলাচত থকা ফাইবাৰৰ বাবে দেহত কলেষ্ট্ৰলৰ মাত্ৰা হ্ৰাস কৰি ৰাখিব পৰা যায়, যাৰ ফলত বহু ধৰণৰ বেমাৰৰ পৰা হাত সাৰিব পাৰি। ভেন্দিত থকা ভিটামিন চিয়ে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কোষবোৰ শক্তিশালী কৰি তোলে, যিয়ে আমাৰ দেহত তেজত শ্বেতৰক্ত কণিকাৰ পৰিমাণ বৃদ্ধি কৰে আৰু দেহক ৰোগৰ সৈতে যুঁজিবলৈ শক্তিশালী কৰে। গতিকে ভেন্দি গ্ৰহণ কৰি আপুনি নিজৰ আৰু পৰিয়ালৰ সুস্বাস্থ্য কৰি ৰাখক। কিন্তু ভেন্দি থাইৰয়ড ৰোগীৰ বাবে সুবিধাজনক নহয়।